সুপ্ৰভাত আপোনালোকে চাই আছে PB সংবাদ ৰাজ্যৰ কেইবাখনো শীৰ্ষ জিলাৰ দিনটোৰ তাপমাত্ৰাৰ সৈতে ষ্টুডিঅ'ত মই পল্লৱী চাহক জিলাকেইখনৰ দিনটোৰ তাপমাত্ৰাসমূহ প্ৰথমে আহিছো গুৱাহাটীলৈ গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 17 ডিগ্ৰী সেলচিয়াছ ডিব্ৰুগড়ত দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 26 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ যোৰহাটত আকৌ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 17 ডিগ্ৰী সেলচিয়াছ লখিমপুৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 28 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 11 ডিগ্ৰী সেলচিয়াছ শোণিতপুৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ নগাঁৱত সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 17 ডিগ্ৰী সেলচিয়াছ ডিফুত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 15 ডিগ্ৰী সেলচিয়াছ শিলচৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 15 ডিগ্ৰী সেলচিয়াছ ধুবুৰীত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ কোকৰাঝাৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 15 ডিগ্ৰী সেলচিয়াছ বৰপেটাত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ ইফালে গোৱালপাৰাত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 26 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ আমি পুনৰবাৰ জনাইছো গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 17 ডিগ্ৰী সেলচিয়াছ ডিব্ৰুগড়ত দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 26 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ যোৰহাটত আকৌ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 17 ডিগ্ৰী সেলচিয়াছ লখিমপুৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 28 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 11 ডিগ্ৰী সেলচিয়াছ শোণিতপুৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ নগাঁৱত সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 17 ডিগ্ৰী সেলচিয়াছ ডিফুত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 15 ডিগ্ৰী সেলচিয়াছ শিলচৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 15 ডিগ্ৰী সেলচিয়াছ ধুবুৰীত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ কোকৰাঝাৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 15 ডিগ্ৰী সেলচিয়াছ বৰপেটাত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 27 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ ইফালে গোৱালপাৰাত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ল 26 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ'ল 16 ডিগ্ৰী সেলচিয়াছ